হয়, আমাৰ মাজত উপস্থিত আছে বৃহত্তৰ বাথৌগুৰি কঙালী বিহু উৎসৱৰ সভাপতি ধনেশ্বৰ বৰুৱা। আপুনি কি ক'ব? প্ৰথমতে আপোনালোকৰ নিউজ অতিৰ বাবে মই ইয়াৰ উল্লেখ লগতে চবকে যোন চাই আছে সিহঁতক মোৰ বিহুৰ উৎসৱৰ কাৰণে শুভেচ্ছা থাকিল। লগতে আজি আমি দুদিনীয়া কাৰ্যসূচীলৈ আমাৰ প্ৰগ্ৰামটো আগবঢ়াইছোঁ। আজি অলৰেডি আধা শেষেই হ'ল। বিশেষ কম্পিটিশ্যন চলি আছে, লগতে আমন্ত্ৰিত অতিথি আছে, লগতে ছিংগাৰ আছে, তো সেইবোৰ প্ৰগ্ৰাম চলি আছে। এতিয়া আমাৰ যেনেকৈ সভাপতি কৈ গ'ল, আজিৰ যি গায়িকা এইটো ভইচ অফ বড়ো ৰাণাৰ্ছ অফ নেহা বড়ো, লগতে কমলা চৰকাৰী, যোন নেকি এটা বড়ো গান গাই বহুত হিট হৈ গৈছে। লগতে কালিৰ কাৰ্যসূচীটো হ'ল যিখিনি ৰৈ যোৱা খেল ধেমালি প্ৰতিযোগিতা, সেইটো কালি আমি দিনতে কৰিম। তাৰপিছত লগতে আমাৰ বৃহত্তৰ বাথৌগুৰি উদযাপন কমিটিয়ে মাতি অনা আমাৰ বড়ো জগতৰ এটা ভাল ছিংগাৰ ফুকন বড়ো, লগতে চবেই জানে আমাৰ বড়োৰ খাপলাংকাই, মেইন খাপলাংকাইটো বাৰু এতিয়া আমাৰ ওচৰত নাই, কিন্তু বড়ো খাপলাংকাই যোন আমি কওঁ মেণ্ডেলা, আমাৰ এটা কৌতুক জগতত বড়ো কৌতুক জগতত এটা বৃহত্তৰ নাম আছে, তেখেতকো আমন্ত্ৰণ কৰি আনিছোঁ। লগতে কালি গণ্য মানুহ ব্যক্তি আহিব আমাৰ ওচৰত, যেনেকৈ বিশ্বজিৎ দেমাৰী ছাৰ, লগতে থাকিব আমাৰ লোকেল MLA, লগতে প্ৰফেচাৰ থাকিব আৰু ভাল ভাল মানুহ যোন নেকি আমাৰ সমাজত জড়িত সমাজকৰ্মী, তেখেতসকলো আহিব। আৰু কালিৰ কাৰ্যসূচীটো আমি এনেকুৱা লৈ আগবঢ়াম। আমি আশা কৰোঁ যে চবে আহি আমাৰ এই মঞ্চত বা আমাৰ এই বিহু কমিটিত বিহু উদযাপন এই প্ৰগ্ৰামটোত আহি যাতে একদম ৰঙীন বিগন কৰে, এই কামনাৰে মানে চবকে কওঁ যে মানে চবে আহিব আমাৰ এই অনুষ্ঠানটোত। ধন্যবাদ।